হাই বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে কেনেকৈ ভোটাৰ সাৰ্ভিস পোৰ্টেলত কেনেকৈ আমি আইডি বনাব পাৰোঁ। তাৰ আগতে আমাৰ এই পেজটো সাবস্ক্ৰাইব কৰিব। প্ৰথমে গুগল ক্ৰম ওপেন কৰি তাত লিখিব নেশ্যনেল ভোটাৰ সাৰ্ভিস NVSP পোৰ্টেল। তাৰপিছত প্ৰথম যেটো আহিব ইয়াতে ক্লিক কৰি ল'ব। হোম পেজ অফিচিয়েল পেজটো ওপেন হোৱাৰ পিছত আপোনালোকে তাত দেখা পাব যে ইয়াত লগইন অপশ্যনটো আছে। পেজটো ওপেন হোৱাৰ পিছত কৰ্নাৰত আপোনালোকৰ ওপৰৰ কৰ্নাৰত পাব লগইন বা সাইন আপ কৰিব লাগিব। লগইন কৰি লওক। লগইনত আপোনালোকে যদি আপোনাৰ আইডি আছে তেনেহলে আপোনাৰ মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো দিলে হৈ যাব, বা ভোটাৰ আইডি নাম্বাৰটো আৰু পাছৱৰ্ডটো দিলে হৈ যাব। যদি আপোনাৰ হাতত একো নাই তেনেহলে আপুনি নিউ ৰেজিষ্টাৰ কৰিব লাগিব, সাইন আপ কৰিব। সাইন আপত গৈ ইয়াতে আপুনি হেৰি কৰিব, মোবাইল নাম্বাৰ দি তাৰপিছত আপোনাৰ ইমেইলটো দিব, ইমেইল আইডি যিটো আপোনাৰ ইমেইল আইডি আছে। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। ইমেইল আইডিটো আপুনি কেপচাৰটো বহাই দিব। কেপচাৰটো বহাই পেলাই কণ্টিনিউ মাৰিব। কণ্টিনিউ মাৰাৰ পিছত এনেকুৱা এটা পেজ ওলাই আহিব। এই পেজটোত আপোনাৰ নামটো বহাই দিব। মোৰ নামটো বহাই দিছোঁ। পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো আপুনি চাই দিব। পাছৱৰ্ডটো ফাৰ্ষ্ট লেটাৰটো কেপিটেল হ'ব লাগিব, আৰু নাম্বাৰ হ'ব লাগিব, আৰু চিম্বল এটা হ'ব লাগিব, স্পেচিয়েল কেৰেক্টাৰ স্পেচিয়েল। তাৰপিছত আপুনি OTPৰ কাৰণে সেন্ড কৰি দিব। OTPটো আহি গ'ল, OTPটো বহাই দিব। এইটো ভেৰিফাই কৰি লগইন কৰিব। লগইনত আপোনাৰ নাম্বাৰটো যিটো নাম্বাৰ দিছিলে আৰু পাছৱৰ্ডটো বহাই দিব। তাৰপিছত কেপচাৰটো ইয়াত বহাই দিব। আকৌ ৰিকুৱেষ্ট OTPত আহিব। ৰিকুৱেষ্ট OTP দিয়াৰ পিছত OTPটো দি দিব। তেতিয়া লগইন কৰিব, ভেৰিফাই আৰু লগইনত ক্লিক কৰিব। আপোনাৰ আইডিটো কমপ্লিট ৰেজিষ্টাৰ হৈ গ'ল। চাওক ইয়াত নাম আহিছে। ভিডিঅ'টো ভাল লাগিলে কৰিব আৰু লাইক কমেণ্ট কৰিব। ধন্যবাদ।